হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ আৰু আজি হৈছে 20 এপ্ৰিল আৰু বাৰ হৈছে শনিবাৰ আৰু যোৱাবাৰ যিহেতু মই জীয়ানক নিব পৰা নাছিলোঁ শনি মন্দিৰলৈ সেইকাৰণে এইবাৰ ভাবিলোঁ যে জীয়ানকো লগত লৈ যাওঁ আৰু ৰাতিপুৱাই উঠুৱাই পেলাই তাক ধুনীয়াকৈ ৰেডি কৰি আমি তিনিও ওলাই আহিলোঁ শনি মন্দিৰ। এইভাগ মন্দিৰ আচলতে ফাঁচিয়ালিত আছে। লাষ্টটো ভিডিঅ'ত আচলতে মই আপোনালোকক জনাইছিলোঁ, তেতিয়া আমি অকল দুটাহে গৈছিলোঁ, জীয়ানক নিব পৰা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ এইবাৰ জীয়ানক লৈ যাওঁ। আৰু ৰাতিপুৱা চাহ পানী খাই সেনেকৈ ওলাই আহিলোঁ আৰু জীয়ানক আচলতে ৰাতিপুৱাই একদম পুৱাতে আচলতে আহিছিলোঁ, সেইকাৰণে সি অলপ এলাহ কৰি খোজকাঢ়ি আগুৱাই গৈ আছে, দেখিছে নিশ্চয়। আৰু সেয়া দেউতাকৰ লগত চাকি তাকি জ্বলালে, মানে দেউতাকে জ্বলাইছে আৰু সি লগতে বহি লৈছে আৰু সেয়া এবাৰ বহে এবাৰ উঠে, এবাৰ বহে এবাৰ উঠে, মানে মই যদি তাৰ লগত নবহোঁ সিও নবহে, সেইকাৰণে অলপ তেনেকৈ জোৰ দবজ কৰি পেলাই তাক তেনেকৈ আৰু কৰোৱালোঁ সেৱাটো। তাৰপিছতে আমি আচলতে যাবলৈ লৈছিলোঁ বিশাল আৰু মানুহজনে ক'লে বেলেগ এটা ৰাস্তা লৈ যাওঁ আৰু সেই পৰুৱাই পোৱালি পালে আৰু ৰাস্তা ওলাওঁতে বিচাৰোঁতে আমি পালোঁগৈ পূজাডুবি। আকৌ সেইফালৰ পৰা বেক হৈ পেলাই আমি আকৌ বিশাল পালোঁগৈ। তাৰ পৰা উভতিয়ে আমি এখন ৰাস্তা দাঁতিতে থকা মাইনা হোটেলত কিবা এটা খাই ল'ম বুলি ভাবিলোঁ। আচলতে ৰাতিপুৱা অহাৰ কাৰণে ভোক লাগি আছিলে আৰু সেয়া সোমাই লৈ পেলাই আমি পুৰি অৰ্ডাৰ কৰিলোঁ আৰু সেয়া খাবলৈ আমি বহি লৈছোঁ। আৰু ধুনীয়াকৈ পেট পূজা কৰি আমি এয়া গৈ আছোঁ। যিসকলে চিনি পাইছে আৰু যিসকলে নাই পোৱা মই কৈ দিছোঁ, এইটো আচলতে হৈছে বীৰ লাচিত বৰফুকনৰ মৈদামৰ তোৰণখন। আৰু আচলতে পাপা ইয়াতে কিবা এটা কামৰ কাৰণে আছেহি, কি কাৰণে আছে সেই পাছত গম পাবই আপোনালোকে। আৰু এইটো দেখিছেনে, এইটো পুৰণা লাচিত মৈদামটো হয়। আৰু এতিয়া আমি গৈ আছোঁ আৰু বিহু বুলি পাপাক আমি যিভাগে যেনেকৈ আছোঁ, যোন যেনেকৈ আছে তেনেকৈ পাপাক সেৱা কৰি ল'লোঁ। আৰু ইয়াৰ পিছত আমি আকৌ যোৰহাট যাব লাগিব, কাৰণ জীয়ানৰ চুলিখিনি খুব দীঘল হৈ গৈছে, তাৰ আচলতে চুলিখিনি কাটিব লাগিব। আৰু সেৱা কৰি ল'লোঁ আৰু আকৌ আমি উভতি আহি আকৌ আমি এতিয়া আহিছোঁ যোৰহাটলৈ। আৰু আজি কি কৰে গম পোৱা নাই, কাৰণ আগতে যেতিয়া চুলি কাটিবলৈ আহিছিলোঁ খুবেই চিঞৰি কান্দে। এইবাৰ চাওঁচোন কি কৰে, আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। ভয় লাগে হয় নি? ভয় নকৰে, এনেকৈ ফি কৰি দিব, ধুনীয়াকৈ দিব দেই তোমাক। কেলৈ যেতিয়া চুলি কাটিবলৈ আনিছিলোঁ সি খুবেই মানে ভয় কৰে আচলতে, যেতিয়া এই হেয়াৰ ড্ৰায়াৰটো মানে চুলিত মাৰি দিয়ে, কিন্তু এইবাৰ তেনেকৈ ভয় কৰা নাই। আৰু এয়া হৈছে নেক্সট ডে আমাৰ গাৰ্জেনৰ ভিতৰতে কোনোবা এগৰাকীয়ে নগা টেঙা আনিছিলে। সেয়া দেখিছিলে কিমান আমেজ লৈ সোৱাদ লৈ খাই আছে। আৰু তাৰে ভিতৰত এজনী লগৰ ছোৱালী আজি এনিভাৰ্চাৰী আছিলে, তালৈ আমাক চবকে মাতিছিলে, নিমন্ত্ৰণ কৰিছিলে আৰু এনেকৈ চাহ পানী আৰু বহুতখিনি যোগাৰ কৰিছিলে। সেয়া খাই মেলি আমি নিজৰ ঘৰলৈ উভতি আহিলোঁ। আৰু এইগৰাকী হৈছে যিগৰাকী আজি এনিভাৰ্চাৰী আছিলে। চাই যদি ভাল পালে ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।